নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাব। সোণৰ গুটি ৰূপৰ পাত, আগবঢ়ালে মাৰ্জনা হয় শত অপৰাধ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে তামোল আৰু পাণ। জন্মৰ অৱতাৰে মূৰত টুপি, কৃষ্ণ অৱতাৰে ভোলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে, সেই বস্তু ঘৰে ঘৰে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? হয়, উত্তৰটো হৈছে বাঁহগছ। উপি উপি বাটত আছে চুপি। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে যুগ। টিটিকৈ তিয়া, কঁকাল টিচিয়া, হনুমন্ত ভাই মানুহ খেদি খায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? টিটিকৈ তিয়া, কঁকাল টিচিয়া, হনুমন্ত ভাই মানুহ খেদি খায়। যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে বৰল। নহয় মই জুই, নহয় মই লাইট, নহয় তৰা, নহয় জুই, হ'লেও মোক আন্ধাৰতহে দেখা পায়। বন্ধু বান্ধৱীসকল, এনেকুৱা কি বস্তু আছে? উত্তৰটো ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে জোনাকী পৰুৱা। কোন ফলৰ গুটি নাথাকে? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? এনেকুৱা কি ফল আছে যাৰ গুটি নাই? হয়, উত্তৰটো হৈছে নাৰিকল। লৰাই খাই বুঢ়াই পেলাই, ডেকাই লাহেকৈ জেপত ভৰাই। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানে যদি কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে হেঙুন। কোন বেংকত পইচা নাথাকে? বন্ধু বান্ধৱীসকল, এনেকুৱা কি বেংক আছে ক'ব পাৰিবনে য'ত পইচা নাথাকে? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে ব্লাড বেংক। এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। হয়, উত্তৰটো হৈছে ঢেঁকী। টানিলে চুটি হয়, নাটানিলে দীঘল হয়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে বিৰি। এডাল লতা পালেগৈ আমেৰিকা। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানে যদি কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে টেলিফোন। কি বস্তু উপজি আকাশলৈ লৰ মাৰে? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যি বস্তু উপজিয়ে আকাশলৈ লৰ মাৰে? হয়, উত্তৰটো হৈছে ধোঁৱা। এডাল মাৰলি দুখন পাত। বন্ধু বান্ধৱীসকল, উত্তৰটো যদি জানে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।